এভৰিৱান পল্লৱিতা ৱৰ্ল্ড শ্ব'লৈ মই পল্লৱিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। মই আপোনালোকলৈ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। মোৰ এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়ো। আজি মই আপোনালোকলৈ গুলপীয়া নাৰিকলৰ লাড়ুৰ ৰেচিপিটো লৈ আহিছোঁ। ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ সৰু নাৰিকল এটা, চেনি, এফাল বিট আৰু ইলাচি পাউডাৰ। মই বিট ফালৰ বাকলি আগতেই গুচাই লৈছিলোঁ। এতিয়া নাৰিকলখিনিৰো বাকলিখিনি মই ভালদৰে গুচাই ল'ম। মই এনেদৰে আটাইখিনি নাৰিকলৰ বাকলি গুচাই ল'ম। মোৰ নাৰিকলখিনি বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই এইখিনি অকণমান মিহিকৈ কাটি ল'ম যাতে মোৰ মিক্সিত পিচিবলৈ সুবিধা হয়। মই আটাইখিনি নাৰিকলে মিহিকৈ কাটি ল'লোঁ। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। মই নাৰিকলখিনি অলপ দখৰীয়াকৈ পিচি ল'লোঁ, একেবাৰে মিহি কৰি দিয়া নাই। এতিয়া মই এনেদৰে আটাইখিনি নাৰিকলে পিচি ল'ম। মই আটাইখিনি নাৰিকলে এনেদৰে পিচি ল'লোঁ। এতিয়া মই পিচি লোৱা নাৰিকলখিনিত আধা বাতি চেনি দি ভালদৰে মিশ্ৰণটো সানি 10 মিনিট সময়ৰ কাৰণে ঢাকি থ'ম। এনেদৰে কৰিলে নাৰিকলখিনিত চেনিখিনি মিলি যায় আৰু ভাজিবলৈ সুবিধা হয়। মই এইখিনি ভালদৰে সানি লওঁ মানে পিঠফালো প্ৰেছাৰত 2টা হুইচেল অহালৈকে বইল হ'ব দিছিলোঁ। সেইখিনিও বইল হৈ গ'ল। এতিয়া সেইখিনি ঠাণ্ডা হ'লে মই মিক্সিত পিচি লওঁ। মই বইল কৰি লোৱা পিঠফালো ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াৰ ফাইন পিউৰি এটা ৰেডি কৰিলোঁ। এইখিনি পিছোঁতে মই কোনো ধৰণৰ পানী ব্যৱহাৰ কৰা নাই। এয়া মোৰ বিটৰ পেষ্টটো ৰেডি হৈ গ'ল। মই গেছত এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন অকণমান গৰম হ'লে ইয়াত মই নাৰিকল আৰু চেনিৰ যিটো মিশ্ৰণ সানি থৈছিলোঁ সেই মিশ্ৰণটো ইয়াত দি দিম। মিশ্ৰণটো গেছত দিয়াৰ পিছত হাতখন এৰি দিব নালাগে, ঘনাই ঘনাই লৰাই মিশ্ৰণটো ভাজি থাকিব লাগে আৰু গেছৰ ফ্লেমটো মই মিডিয়াম টু ল'ৰ মাজত ৰাখিছোঁ। মিশ্ৰণটো 1 মিনিটমান ভজাৰ পিছত মই এতিয়া ইয়াত ½ টিস্পুন ইলাচি পাউডাৰ, 1/4 টিস্পুন ঘিউ আৰু 2 চামুচ বিটৰুটৰ পেষ্ট দি দিছোঁ। আপোনাৰ বিটৰুটৰ পেষ্টটো যদি মিহি হোৱা নাই তাক এবাৰ চেকি ল'ব আৰু যদি মিহি হৈছে ডাইৰেক্ট পেষ্টটো দি দিলেও কোনো প্ৰব্লেম নহয়। আটাইখিনি বস্তু দিয়াৰ পিছত আৰু 5 মিনিটমান ভাজিলেই মিশ্ৰণটো লাড়ু বনাবলৈ উপযোগী হৈ পৰিব। মই গেছৰ ফ্লেমটো ল' টু মিডিয়ামৰ মাজতে ৰাখিছোঁ। গেছৰ ফ্লেমটো হাই কৰি দিলে নাৰিকলৰ এই মিশ্ৰণটো বেছিকৈ শুকাই যাব আৰু লাড়ু বান্ধ নাখাব। মোৰ এই মিশ্ৰণটো ভজা হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি এখন কাঁহীত কাঢ়ি লওঁ। মই এনেদৰে এতিয়া আটাইখিনি লাড়ু বনাই লওঁ। কেতিয়াবা এনেদৰে লাড়ু বনাই থাকোঁতে লাড়ু বনোৱা এই মিশ্ৰণটো শুকান হৈ যায় আৰু লাড়ুবোৰ বান্ধ নাখায়। তেতিয়া কম জুইত মিশ্ৰণটোত অকণমান ঘিউ দি আকৌ এবাৰ ভাজি ল'ব। এনেকুৱা কৰিলে আকৌ লাড়ুবোৰ বান্ধিব পৰা যায়। মোৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। এয়া মোৰ পিংক লাড্ডু ৰেডি হৈ গ'ল।
আপোনালোকেও এবাৰ ঘৰত বনাই চাবচোন আৰু কেনেকুৱা হ'ল মোক জনাবলৈ নাপাহৰিব।